नोंथांनो ड्राइभिं लाइसेन्स नांगौ नामा खबनै साखा गोनां गारियानो जा एबा खबब्रै साखा गोनां गारियानो जा नोंथाङा ड्राइभिं लाइसेन्सनि थाखाय DTO मावख'आव थाङो नामा जुदि नोंथांनो ड्राइभिं लाइसेन्स नांगौ अब्ला नोंथाङा दालालजों फोनांजाब खालामनो हानाय नंलिया मानोना रायजोआव गोदान SOP फोसावबाय हान्थामेला बिफाना आरो बेनि सायाव मा गोदान नेम फैदों आरो मा SOP फैदों लानानै फैबाय बे समनि मोनसे गोनांथार रादाब नंगौ रायजोआव लानानै फैबाय ड्राइभिं लाइसेन्सनि थाखाय मोनसे गोदान SOP बे बारनिफ्राय नोंथाङा गोरलै मोननाय नंलिया ड्राइभिं लाइसेन्स DTO मावख'आव दालालनि खामानिया सोलिनाय नंलिया बे बाराव DTO मावख'आव आबुङै बन्द जागोन दालालनि खामानि RTO मावख'आव थानाय नङा दालाल राज मन्त्रि सरन बर'नि गोख्रों बिथोन लोगोसे नोंथांनो ड्राइभिं लाइसेन्स मोननो थाखाय मा नांगौ ड्राइभिं लाइसेन्सनि थाखाय नोंथाङा खालामनांगोन गारि सालायनायनि आनजाद एबा ड्राइभिं टेस्ट बे बारनिफ्राय ड्राइभिं लाइसेन्सनि थाखाय नोंथांनो नांथारगोन ड्राइभिं टेस्टनि गोनांथि आरो बेफोरनि सायाव माखासे आयेनफोरा जाबाय गुबुन जिल्लानि सासे सुबुङा गुबुन जिल्लायाव ड्राइभिं टेस्ट खालामनो हानाय नङा मानोना सिगां समफोराव ड्राइभिं टेस्टनि थाखाय गोबां अजद दैखांनाय जादोंमोन बेनि उनावनो बे गोख्रों आयेन हान्था मेला बिफान मन्त्रि सरन बर' बिथांनि गुबुन जिल्लानि सुबुङा गुबुन जिल्लायाव ड्राइभिं टेस्ट खालामनो हानाय नङा ड्राइभिं लाइसेन्स मोननो थाखाय नोंथाङा होथारनांगोन आनजाद बे गोख्रों बिथांखि मन्त्रि सरन बर' बिथांनि नोंथाङा जाय जिल्लानि थागिबि बे जिल्लानिफ्रायसो लानो हागोन ड्राइभिं लाइसेन्स नोंथाङा मोननाय नङा गुबुन जिल्लानिफ्राय ड्राइभिं लाइसेन्स आरो बेनि सायाव मन्त्रि सरन बर'आ गुबुन जिल्लानि ड्राइभिं टेस्टखौ नायगिदिंनो थांगोन जाय जिल्लाफोराव ड्राइभिं टेस्टनि थाखाय ट्रेक गैया बैफोर जिल्लाफोराव ट्रेक बानायनाय जागोन बे समाव ड्राइभिं लाइसेन्सखौ लानानै मोनसे गिदिर रादाब रायजोआव लानानै फैबाय ड्राइभिं लाइसेन्सनि थाखाय गोदान SOP नोंथाङा बे बाराव गोरलैयै मोननाय नंलिया ड्राइभिं लाइसेन्स लोगोसे DTO मावख'आव दालालनि खामानिया सोलिनाय नंलिया ड्राइभिं लाइसेन्सनि थाखाय बे गिदिर थिरांथा मन्त्रि सरन बर' बिथांनि ड्राइभिं लाइसेन्स इस्यू কৰিব হলে টেষ্টটো কম্পালসৰি কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইসেন্স পায় আৰু এনেকাও আমি শুনো কেতিয়াবা ক্যান্ডিডেটজন এটেনে নহয় আৰু কেতিয়াবা আমি এনেকাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইসেন্সটো লৈ আহে তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজে এবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো নতুন SOPও ওলাম আমাৰ ড্ৰাইভিং কাগবা লাইসেন্স ইস্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট ড্ৰাইভিং টেষ্টত আহিব লাগিব কোনো এজন এপ্লিকেন্ট উপস্থিত নোহোৱাকে কোনো ড্ৰাইভিং লাইসেন্স ইস্যু কৰা নহব আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইসেন্স নাপাব তো এইটো আমি ষ্ট্ৰিক্টলি লৈছো আৰু লোৱাৰ কাৰণ এইটোৱে যে যেহেতু ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে আৰু ৰোড এক্সিডেন্ট ইমানেই বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে নিউজো বনাইছে ৰোড এক্সিডেন্ট আমি ৰোড সেফটিৰ দ্বাৰা যিমানে আমি মানে চেষ্টা কৰি আছিলো কিন্তু তথাপিও অকণমান হলেও ৰোড এক্সিডেন্ট বাঢ়িছে তো এইবিলাক ঘটনাবিলাক সকলোকে দুখ দিয়ে তাৰ কাৰণে ৰোড এক্সিডেন্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন তাৰ কাৰণে আমি ড্ৰাইভিং লাইসেন্স ইস্যু কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু আমি একদম কম্পালসৰি কৰিছো যাতে নতুন পদক্ষেপ মানে এইটোই হ'ব যে মই আমাৰ DTO সকলৰ পৰা এটা অনুৰোধ পাইছো যে বহুত জায়গাত আমাৰ ড্ৰাইভিংৰ টেষ্ট লবৰ কাৰণে টেষ্টিং চেণ্টাৰটো তেনেকা সকলো DTO অফিসত নাই তাৰ কাৰণে প্ৰপাৰলি যাতে আমি টেষ্ট লব পাৰো ইয়াৰ কাৰণে মই এইবাৰ নোৱাৰিলেও মই অহা বছৰলৈকে প্ৰতিটো DTO অফিস বিলাকক তেনেকা টেষ্ট ট্ৰেক বিলাক দিবৰ কাৰণে মই হাতত লম বুলি মই এটা পৰিকল্পনা লৈছো ড্ৰাইভিং লাইসেন্স ইস্যু কৰিব হলে টেষ্টটো কম্পালসৰি কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইসেন্স পায় আৰু এনেকাও আমি শুনো কেতিয়াবা ক্যান্ডিডেটজন এটেনে নহয় আৰু কেতিয়াবা আমি এনেকাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইসেন্সটো লৈ আহে তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজে এবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো নতুন SOPও ওলাম আমাৰ ড্ৰাইভিং কাগবা লাইসেন্স ইস্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট ড্ৰাইভিং টেষ্টত আহিব লাগিব কোনো এজন এপ্লিকেন্ট উপস্থিত নোহোৱাকে কোনো ড্ৰাইভিং লাইসেন্স ইস্যু কৰা নহব আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইসেন্স নাপাব তো এইটো আমি ষ্ট্ৰিক্টলি লৈছো আৰু লোৱাৰ কাৰণ এইটোৱে যে যেহেতু ৰাইজৰ পৰা যথেষ্ট অভিযোগ আহিছে আৰু ৰোড এক্সিডেন্ট ইমানেই বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে নিউজো বনাইছে ৰোড এক্সিডেন্ট আমি ৰোড সেফটিৰ দ্বাৰা যিমানে আমি মানে চেষ্টা কৰি আছিলো কিন্তু তথাপিও
অকণমান হ'লেও ৰ'ড এক্সিডেণ্ট বাঢ়িছে তো এইবিলাক ঘটনাবিলাক সকলোকে দুখ দিয়ে তাৰ কাৰণে ৰ'ড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন তাৰ কাৰণে আমি ড্ৰাইভিং লাইচেন্স ইছ্যু কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু আমি একদম কম্পালচৰি কৰিছোঁ যাতে নতুন পদক্ষেপ মানে এইটোৱেই হ'ব যে মই আমাৰ দ্বিতীয়সকলৰ পৰা এটা অনুৰোধ পাইছোঁ যে বহুত জাগাত আমাৰ ড্ৰাইভিঙৰ টেষ্ট ল'বৰ কাৰণে টেষ্টিং চেণ্টাৰটো তেনেকুৱা সকলো দ্বিতীয় অফিচত নাই তাৰ কাৰণে প্ৰপাৰলি যাতে আমি টেষ্ট ল'ব পাৰোঁ ইয়াৰ কাৰণে মই এইবাৰ নোৱাৰিলেও মই অহা বছৰলৈকে প্ৰতিটো দ্বিতীয় অফিচবিলাকক তেনেকুৱা টেষ্ট ট্ৰেকবিলাক দিবৰ কাৰণে মই